গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া বিচনাখন চাফা কৰি ল'লোঁ। এতিয়া গা ধুব গৈ থাকোঁ মই। গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া ৰুম সাৰি আছোঁ আৰু ৰুম সাৰা হৈ গ'ল। তাৰপিছত গৈ আছোঁ মই ফুলত পানী দিবৰ কাৰণে। এনেকৈ মোৰ দিনটো যাত্ৰা আৰম্ভ হয় আৰু ক'ত কি কৰোঁ, কেনেকৈ কি আৰম্ভ কৰোঁ, সকলোবোৰ দেখুৱাই যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া আহিলোঁ পাকঘৰলৈ। ইফালে পিঠাগুড়ি মেলি দি থৈ দিছে মায়ে, যোৱাকালি খুন্দি থৈ দিছিল আৰু এয়া পিঠাগুড়িখিনি লৈ ল'লোঁ। মোৰ মূলা হৈ গ'ল আৰু ইফালে কেৰাহী এখন পাতি দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই পিঠা বনাই আছোঁ, তেল পিঠা। আৰু পিঠা হৈ গ'ল মোৰ ৰাতিপুৱা চাহকাপ খাবৰ কাৰণে। ইমান ধুনীয়াকৈ পিঠাখিনি ফুলিছে নহয়। আৰু ইফালে গাখীৰ চাহ এবাটি মাৰ কাৰণে ল'লোঁ আৰু একাপ মোৰ কাৰণে ল'লোঁ। এনেকৈ ৰাতিপুৱাৰ চাহকাপখিনি খাই লওঁ। চাহ তাহ খাই বৈ আজৰি হৈ আহিলোঁ। এতিয়া আহিছোঁ মই মুখত এটা ভিটামিন লগাবৰ কাৰণে আৰু চুলিখিনি ভালদৰে ওপৰত মেৰুৱাই বান্ধি লওঁ। সদায় মই গা পা ধুই আজৰি হৈ ভিটামিন লগাওঁ। আৰু ভিটামিন যিবিলাকে লগায় সকলোৱে জানে কিহৰ কাৰণে লগায়। আৰু আমাৰ ক'লা দাগবোৰ আৰু যিবিলাক ধূলি মাকতি সোমাই থাকে সেইবোৰ নাইকিয়া কৰি দিয়ে। আৰু সকলোৱে লগাব পাৰে, ৰাতি শুওঁতেও লগাব পাৰে আৰু ৰাতিপুৱাও লগাব পাৰে। যোনে যেতিয়া সুবিধা হয় তেনেকৈ লগাব পাৰে ভিটামিন। আৰু এনেকৈ ভিটামিনটো লগোৱা হোৱাৰ পিছত মই অকণমান সময় মাছাজ কৰি দিম। তাৰপিছত মোৰ লগোৱা হৈ যাব। এনেকৈ মই ঘৰুৱা ব্লগ দিবলৈ চেষ্টা কৰিম। ঘৰত কি কৰোঁ কি নকৰোঁ সকলোবোৰ আগৰ ভিডিঅ'কেইটাৰ দৰে আপোনালোকে মোক মৰম দি যাব লগোৱা হৈ। এতিয়া আহিছোঁ মই কাপোৰ চিলাবৰ কাৰণে। হাতত এটুকুৰ চক ল'লোঁ আৰু ফ্ৰক এটা চিলাম আৰু জুখি মাখি কাটি লওঁ মই। জুখি মাখি কাটা হৈ গ'ল। এতিয়া মই চিলাই লওঁ। চিলোৱা হৈ গ'ল আৰু ইয়াত তলৰ পৰা ওপৰলৈকে দেখুৱাই দিছোঁ। মই ফ্ৰকটো গোটেই গুদাম লগাইছোঁ আৰু বুকৰখিনি ফালা দিছোঁ আৰু কালাৰটো দিছোঁ ল'ৰা মানুহৰ চাটৰ দৰে আৰু কঁকালত ফিটা দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰিবচোন। ফ্ৰকটো আৰু হাতৰ ডিজাইনটো দেখুৱাই দিছোঁ। এতিয়া লৈছোঁ আকৌ মই লাংগা এখন চিলাবৰ কাৰণে। এয়া লাংগাৰ ব্লাউজটো কাটি মেলি লওঁ। আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ মোৰ লগৰজনী লাংগা কিনিব গৈছিলোঁ। তাইৰ লাংগাখনে হয় আৰু এই লাংগাখনৰ যে দহিবোৰ ওপৰত থকা মূৰবোৰ আৰু ইফালে ফালিখনৰ দহিবোৰ গোটেই ওলোৱাই গৈছে। আৰু যিহেতু পিছল হয় সেইকাৰণে মূৰবোৰ চিলাই মেলি গুঠিলে ভাল হয় দহিবোৰ। এতিয়া মই চিলাই লওঁ। ব্লাউজটো চিলোৱা হৈ গ'ল। হাত দীঘল দিছোঁ আৰু পতি আছে আৰু ব্লাউজটোৰ পিঠিখন বেছিকৈ কাটা দিয়া নাই যিহেতু লাংগাৰ ব্লাউজ হয় তাৰ কাৰণে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন। এতিয়া ল'লোঁ আকৌ মই ৰিহা চাদৰখন দহি বাতিবৰ কাৰণে। দহি বতা হৈ গ'ল। ইফালে মেখেলাখনো মোৰ চিলোৱা হৈ গ'ল। ৰিহাৰ মেখেলাখন আকৌ লৈছোঁ লাংগাখনৰ দহি বাতিবৰ কাৰণে। সূতা ওলোৱাই লৈছোঁ আৰু এয়া চাওকচোন ইফালে গুণাও লৈছোঁ আৰু সূতাও লৈছোঁ। এনেকৈ গাঁঠি গৈ আছোঁ আৰু যিহেতু গুণা আছে তাৰ কাৰণে গুণা দি দিছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰিবচোন। হে ভগৱান, গাঁঠিয়ে আছোঁ শেষে নহয় দেখোন। ইমানেই দীঘল নহয়, দীঘল মানে বহলটো আৰু শেষ পৰ্যায় পাইছোঁ। সি ইমানে মূৰ চুৰ গৰম উঠি গৈছে নহয়। ইয়াত চাওকচোন ইমূৰৰ পৰা সিমূৰলৈ দেখুৱাই দিছোঁ। চাদৰ হ'লে 3খনমান গোঠা হৈ গ'ল হয়। গোঠা হৈ গ'ল আৰু মোৰ এনেকৈ জাপি মেলি ৰেডি কৰি থৈ দিলোঁ। আৰু এগালমান মেখেলা চিলাবৰ কাৰণে মই ৰেডি কৰি ল'লোঁ আৰু এনেকৈ পটাপট চিলাই ল'লোঁ। আৰু ইমানে ভাগৰ লাগিছে নহয় কি ক'ম। কাৰেণ্ট চাৰেণ্ট নাই আৰু এখন দুখন নহয় 10-12খনমান মেখেলা মই চিলালোঁ। আৰু এনেকৈ আৰু দিনটো কাম কৰি থাকোঁ আৰু মই ইটো সিটোকৈ কাপোৰ চিলাই মেলি দিনটো পাৰ নহয়। আৰু বহুত ভাগৰো লাগিছে আৰু কিবা এটা খাওঁ খাওঁ লাগি আছে আৰু কিবা এটা বনাই মেলি মই ৰেডি কৰি খাই লওঁ। ইফালে গাখীৰ আছিল অকণমান আৰু গাখীৰখিনি বহুৱাই দিলোঁ। আৰু ইফালে মই মেৰিগোল্ড লৈছোঁ এপেকেট, মেৰিগোল্ড পেকেট। আৰু ইফালে মই বাতি এটা লৈছোঁ আৰু বাতিটোত মই মেৰিগোল্ডখিনি খুলি ল'লোঁ। ইফালে গাখীৰ চাহ উতলি আছে। গাখীৰ চাহ হৈ গ'ল আৰু গাখীৰ চাহত এনেকৈ মই ভিজাই লওঁ। আৰু ইফালেদি মোৰ কাজু আছিল, অকণমান তেল দি মই কাজুখিনি ভাজি ল'লোঁ আৰু এনেকৈ মোৰ ৰেডি হৈ গ'ল। এতিয়া খাই আছোঁ। ইফালে অকণমান মই ভুজিয়া ল'লোঁ আৰু কাজু ল'লোঁ আৰু বিস্কুটখিনি গাখীৰ চাহত এনেকৈ ভিজাই লৈ খাই মোৰ বহুত ভাল লাগে। গা পা ধুই আজৰি হৈ বহি আছিলোঁ। আমাৰ গাঁৱৰ দাদা দুজনে আহিলে। আম পাৰি আছে। এতিয়া আম খাব মাতি আছে। তামাম আম খাম আমি এতিয়া যিহেতু আমৰ বতৰ। সকলোৱে আহিব পাৰে দেই। এইফালে আমাৰ কাইলা দাই আম পাৰি আছে। আম পাৰি আনিলোঁ এতিয়া আৰু কুটি আছে ইফালে। আৰু আমি এতিয়া চৰিয়াই আম খাম। কোনোবাই যদি খাই আহিব পাৰে যিহেতু আম খোৱাৰ বতৰ। লেটিংটোৰ ওচৰতহে আম খাইছোঁ আমি। লেটিংটো হাগা নহয় দে, চবে আম খাই আছে।
হয়তো এনেকুৱাকৈ খোৱা দেখিলে আপোনালোকৰো জিভাৰ পানী পৰিব পাৰে দেই। এয়া চাওকচোন চৰিয়াই চৰিয়াই খায়। সন্ধিয়া হৈ গ'ল আৰু এতিয়াহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভাবি আছে যে এই ঠানি দুডাল মই কিয় দেখুৱাই আছোঁ। ইফালে ল'ব লৈছোঁ খৰাহী এটা আৰু ইফালে কটাৰী এখন লৈছোঁ। এই ঠানি দুডাল হৈছে আমাৰ ঘৰতে থকা ডালচেনিৰ ঠানি আৰু ইয়াৰে বাকলিখিনি মই এৰুৱাই লওঁ। আৰু এৰুৱা হৈ গ'ল মোৰ। ইয়াত চাওকচোন এগালমান ওলালে আৰু দোকানত কিনিব গ'লে ইমান দাম ল'লে হয়। যিহেতু আমাৰ ঘৰতে আছে এইবোৰ মই ৰ'দত দি শুকুৱাই পেলাই মিক্সিত গুড়া কৰি থৈ দিম। আৰু যিহেতু আমাৰ ঘৰতে আছে। ইফালে আছে আমাৰ ডালচেনিৰ গছডাল আৰু আপোনালোকক দেখুৱাই দিছোঁ এইবোৰ পকা পকা পাতবোৰ মই ছিঙি মেলি ৰ'দত শুকুৱাই থৈ দিম। আৰু ইফালে আছে কোমল পাতবোৰ। আৰু গছডাল হৈছে আমাৰ ককাহঁতৰ দিনতে ইমান ডাঙৰে আছিল আৰু এতিয়া দেউতাহঁতৰ দিনতো ইমান ডাঙৰে আছে বোলে। আমাৰ দেউতাহঁতে কোৱা শুনিছোঁ, আমি দেখাৰ পৰা ইমান ডাঙৰে দেখা পাই আছোঁ। আৰু ইফালে চাওকচোন আমাৰ ইলাচি গছো আছে। চাওকচোন গুটি লাগি আছে আৰু ইয়াৰ ইলাচি পাতবোৰ ইমান ডাঙৰ ডাঙৰ হৈছে আৰু ইমান ধুনীয়া গোন্ধ নহয়। সকলোবোৰ বস্তু আমাৰ ঘৰতে আছে, নেচাৰেল বস্তু আছে আৰু আমাৰ ঘৰতে। এগালমান মোৰ পকা পাত ওলাল আৰু এইখিনি মই ধুই মেলি ৰ'দত শুকুৱাই থৈ দিব লাগিব। ৰাতি হৈ গ'ল, এতিয়া আহিলোঁ মই পাকঘৰত আৰু ইফালে মাহৰ দালি তিয়াই থৈ দিছিলোঁ। এতিয়া মাহৰ দালি আঞ্জা মই ভাজি আছোঁ। ইফালে ভাজা হৈ গ'ল, পানী দি দিলোঁ, ইফালে উতলি আছে আৰু আঞ্জাখন হৈ গ'ল মোৰ মাহৰ দালি আঞ্জা। ইয়াত চাওকচোন বাৰু, দেখিলে বাৰু খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? ভাত ৰেডি হৈ গ'ল মোৰ আৰু ৰাতি সাজটো এনেকৈ মাহৰ দালি আঞ্জা। ইফালে বুট তিয়াই থৈ দিছিলোঁ আৰু পিঁয়াজ জলকীয়া দি চাটনি বনাই লৈছোঁ। ইফালে ভোট জলকীয়া আচাৰ, এনেকৈ ৰাতি সাজটো খাই লওঁ। ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু ৰাতিও হৈ গ'ল বহুত আৰু কি মন গ'ল নাজানো। আৰু মই আজি দুফালে দুকোছা চুলি গুঠি ল'লোঁ, কি বা মন গ'ল নাজানো। আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰিবচোন। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব। আৰু যদি ভাল লাগে লাইক এটা কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'টো। আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আৰু দুফালে দুকোছা চুলি গুঠি ল'লোঁ আৰু নাজানো কি মন গ'ল আৰু ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। আৰু ঘৰুৱা এটা ব্লগ দিলোঁ আৰু তামান আম খালোঁ, আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া শুম আৰু আজিলৈ বাই বাই, আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ।